শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ভাৰতীয় সভ্যতা সংস্কৃতিয়ে জ্যেষ্ঠজনক সন্মান আৰু মৰ্যাদা দিবলৈ শিকাইছে। পুৰাতন সভ্যতা সংস্কৃতিৰ দেশ ভাৰতবৰ্ষই আমাক দি যোৱাই এই দৰ্শনে যুগ যুগ ধৰি মানৱীয় মূল্যবোধৰ ভেটি শক্তিশালী কৰি আহিছে। পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাহি পৰমং তপ, পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। অৰ্থাৎ পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাই শ্ৰেষ্ঠ। পিতা সন্তুষ্ট হ'লে দেৱতাসকলেও সন্তুষ্ট হয়। আমাৰ সভ্যতা সংস্কৃতি আকৌ কৈছে, নাস্তি মাতৃ সমা ছায়া নাস্তি, মাতৃ সমা গতিহ নাস্তি মাতৃ সমম প্ৰাণম নাস্তি মাতৃ সমা প্ৰপা। অৰ্থাৎ মাতৃৰ সমান ছাঁ নাই, আশ্ৰয় নাই, সুৰক্ষা নাই, যাৰ দৰে কোনো জীৱনদায়িনী নাই, সেইগৰাকীয়ে মোৰ মাতৃ। এই ধৰণৰ প্ৰমূল্যবোধক আগুৱাই নিয়াৰ বাবে আমাৰ চৰকাৰে এক বিনম্ৰ প্ৰয়াস কৰিছে। অহা 6 আৰু 7 জানুৱাৰী তাৰিখে অসম চৰকাৰৰ কৰ্মচাৰীসকলক আমি অতিৰিক্ত ছুটী মঞ্জুৰ কৰিছোঁ। ইয়াৰ সৈতে যুক্ত হ'ব 8 আৰু 9 জানুৱাৰীৰ দ্বিতীয় শনিবাৰ আৰু ৰবিবাৰৰ চৰকাৰী বন্ধ। অৰ্থাৎ মুঠ 4 দিনৰ বাবে ছুটী হ'ব। পিতৃ মাতৃ আৰু শাহু শহুৰ থকা সকলো বিষয়া কৰ্মচাৰী তথা মন্ত্ৰী আৰু বিধায়কসকলেও এই সুবিধা লাভ কৰিব। আজিৰ ব্যস্ত জীৱনৰ বাবে আমি আমাৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্যৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ ভীষণ চৰকাৰী ব্যস্ততাৰ বাবে নিজৰ পিতৃ মাতৃক সময় দিব নোৱাৰাৰ পৰিৱেশ এটা সূচনা হৈছে। সেয়ে আমি সিদ্ধান্ত লৈছোঁ যে অন্তত বছৰৰ 4টা দিন আমি পিতৃ মাতৃৰ লগত একেলগে কটাব নিশ্চয় পাৰোঁ। আৰু সেইবাবে এই বিশেষ ছুটী মই আমাৰ চৰকাৰী কৰ্মচাৰীসকলক অনুৰোধ কৰিম, যিসকলে এই ছুটী ল'ব, অৰ্থাৎ যাৰ পিতৃ মাতৃ শাহু শহুৰ জীয়াই আছে, তেওঁলোকে যাতে সঁচাকৈয়ে পিতৃ মাতৃৰ লগত এই দিনকেইটা কটায়। মই বিশ্বাস কৰোঁ পিতৃ মাতৃৰ আশীৰ্বাদ অবিহনে মানৱ জীৱন কেতিয়াও পূৰ্ণাংগ নহয়, কেতিয়াও সফল নহয়, ই কেতিয়াও পূৰ্ণতা পাব নোৱাৰে। আহক 6, 7, 8, 9 আমি পিতৃ মাতৃৰ সৈতে কটাওঁ। পিতৃ মাতৃক কোনোবা তীৰ্থস্থানলৈ বা কোনোবা পৰ্যটন কেন্দ্ৰলৈ লৈ যাওঁ। আৰু আমাৰ যদি তেনে কৰা সম্ভৱ নহয়, অন্তত পিতৃ মাতৃৰ সৈতে সময় কটাওঁ, ক'ৰবাত তেওঁলোকক এসাঁজ খোৱাবলৈ লগত লৈ যাওঁ আৰু তেওঁলোকৰ লগত শৈশৱৰ সেই সোণোৱালী দিনবিলাকৰ কথা আকৌ এবাৰ ৰোমন্থন কৰোঁ। নিজক আশীৰ্বাদেৰে সৈতে সংযুক্ত কৰোঁ আৰু এখন নতুন অসম, নতুন ভাৰত নিৰ্মাণৰ বাবে নিজক আকৌ এবাৰ উৎসৰ্গা কৰোঁ। আপোনালোকে যেন ফটোবোৰ আপলোড কৰে, কোনটো পৰ্টেলত আপলোড কৰিব লাগে এই বিষয়ে বাতৰি কাকতৰ জৰিয়তে আপোনালোকে গম পাব। বহুত বহুত ধন্যবাদ।